কাৰ্বি আংলঙৰ কাৰ্বি পাহাৰত আমাৰ অসমীয়া যি নিৰীহ দুজন যুৱক নিৰীহ শিল্পী যি প্ৰাকৃতিক জলপ্ৰপাত প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰিব গৈছিলে তাতে অতি নিৰ্মমভাৱে যি হত্যা কৰিলে তাৰ আমাক উচিত ৰায় লাগে। খুব বেছি উচিত ৰায় কি কৰিব চৰকাৰে এবছৰ 2 বছৰ 3 বছৰ জেলত দিব, দিয়াৰ পিছত হয়তো টকা পইচা দি বেল লৈ পেলাই ওলাই আহিব। আমাক উচিত ফাঁচি লাগে আৰু যদি চৰকাৰে ফাঁচি দিব নোৱাৰে সেই ব্যক্তিকেইজনক আমাৰ মাজত গুৱাহাটী চহৰৰ ৰাজপথত এৰি দিয়ক। আমি যেনেকৈ সিহঁতক মাৰিছে আমিও সেনেকৈ মাৰিম, কাৰণ শিল্পী সদায় উদয়। শিল্পী ইউকেলিপ্টাছ গছৰ দৰে শিল্পীৰ অন্তৰ খুব পাতল কোমল। সেনেকুৱা শিল্পীক যি মই অসমীয়া, মোৰ মা অসমীয়া, মোৰ দেউতা অসমীয়া বুলি প্ৰতিশ্ৰুতি দিয়াৰ পিছতো যি কাৰ্বিয়ে নিৰ্মমভাৱে হত্যা কৰিলে গতিকে যি হত্যা কৰিছে তাৰ আমাৰ উচিত ৰায় লাগে। আৰু অতি শীঘ্ৰেহে কাৰ্বি আংলঙৰ উপায়ুক্তই যি তুলুঙা তাচ্ছল্যকৰ মন্তব্য কৰিছে, বাচ্চাৰ দৰে মন্তব্য কৰিছে, আমাৰ অসমীয়াৰ চোতালত গ'লে আমি পাৰ্মিশ্যন লৈ যাব লাগিব। উপায়ুক্তক অতি শীঘ্ৰেহে পাৰ্মানেণ্টভাৱে নিলম্বন কৰিব লাগে। অসম আৰক্ষীৰ জনহিত জনসেৱাৰ্থে নিয়োজিত অসম আৰক্ষীয়ে যি আমাৰ জনসাধাৰণক ৰক্ষণাবেক্ষণ দিব লাগিছিল, সহায় হাত আগবঢ়াব লাগিছিল, সেই সময়ত অসম আৰক্ষীয়ে কি কৰিছে ফটো আৰু ভিডিঅ' সংগ্ৰহ কৰাত ব্যস্ত হৈ আছিলে। অন্ততঃ যদি হস্পিটেলত সেই সময়ত ভিডিঅ'খিনি নকৰি যদি হস্পিটেললৈ নিলে হয়, নীলোৎপলত আৰু 2 ঘণ্টা হিচাপতকৈ বেছি বাচি থাকিলহেঁতেন। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, কাৰ্বি আংলঙৰ সেই গাঁওকেইখনত যি হত্যা কৰিছে তাতে নিশ্চয় চৰকাৰী মেম্বাৰ আছিলে, গাঁওবুঢ়াৰ মেম্বাৰ, জেডপিচিৰ মেম্বাৰেই হওক বা পঞ্চায়তৰ মেম্বাৰেই হওক, তেখেতসকলে কিয় মৌনতা অৱলম্বন কৰি আছে? আমি অসমত কাৰ্বি, কোচ, কছাৰী, মিচিং, ৰাভা, দেউৰী, ডিমা হাছাৰ সকলো মিলি আমি অসমীয়া জাতি, উপজাতিবিলাকক আমি অসমীয়া জাতি বুলি ভাবি আমি সাহিত্য সভাৰ আসনত পদ্মশ্ৰী ৰংগং তেৰাঙৰ নিচিনা মানুহক বহুৱাইছিলোঁ। সেই পদ্মশ্ৰী ৰংগং তেৰাং প্ৰাক্তন অসম সাহিত্য সভাৰ সভাপতিয়ে আজি কিয় মৌনতা অৱলম্বন কৰি আছে? তেখেতক গুৱাহাটীৰ চহৰলৈ আহিলে, গুৱাহাটীলৈ আহিলে আমি যি সা সন্মান দিওঁ, আমি যি ভগৱান সদৃশ চকুৰে চাওঁ, সেই কাৰ্বিয়ে আজি আমাৰ অসমীয়া কিয় নিৰ্মমভাৱে হত্যা কৰিলে তাৰ উচিত ৰায় লাগে। আৰু আমাৰ দাবী এটা আছে, অসম টুৰিজমৰ এটা এজেঞ্চি লাগে তেনেকুৱা ঠাইত, যাতে আমি টুৰিষ্ট ইনফৰমেশ্যন পাওঁ। গতিকে সেই ঠাইখনৰ প্ৰকৃতিৰ পৰিৱেশ উপভোগ কৰিব যোৱাৰ কাৰণে আমাক এই হত্যা কৰিলে আমাৰ শিল্পীক। আৰু বহুত ষ্টেটাছ দেখিছোঁ, কাৰ্বি আংলঙৰ কাৰ্বিসকলে ষ্টেটাছ দিছে যে তহঁত অসমতে থাক, কাৰ্বি আংলঙে সেই জধামূৰ্খহঁতে নাজানে নেকি যে অসমৰ ভিতৰতে কাৰ্বি আংলং আমি মানুহ চিনি নাপাওঁ, আমি সকলো অসমীয়াই, অনা অসমীয়া জাতি উপজাতিক আমি শিল্পী সমাজৰ ভিতৰত লৈছোঁ। মই এইখিনিতে ক'ব বিচাৰিছোঁ, আমাৰ মহেন্দ্ৰ দাস ডাঙৰীয়া কাৰ্বি মানুহ হয়, সোণাপুৰত থাকে, তেখেতে ফেচবুকত ফালি থাকে, কিন্তু তেখেতৰ মোৰ ফ্ৰেণ্ড লিষ্টত আছে। আজি এটা ছিংগল ষ্টেটাছ নাপালোঁ এই কাৰ্বি আংলঙত আমাৰ নিৰীহ শিল্পীক হত্যা কৰাৰ কাৰণে। ধীৰেশ্বৰ ৰহাং ডাঙৰীয়াক মই পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ, আপোনাৰ কিয় মন্তব্য নাই? ধীৰেশ্বৰ ৰহাং ডাঙৰীয়া মৌনতা অৱলম্বন কৰি আছে, মহেন্দ্ৰ দাস ডাঙৰীয়া মৌনতা অৱলম্বন কৰি আছে। কাৰ্বি আংলঙৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ৰংগং তেৰাং ডাঙৰীয়া মৌনতা অৱলম্বন কৰি আছে। আপোনালোকে স্থিতি সবল কৰক, আপোনালোকে সেই লেংটি মাৰা কাৰ্বিকেইটাক আপোনালোকে মানৱ সমাজত মানুহ সজাগ, আপোনালোকে সেই দানৱ পিশাচবোৰক লৈ পেলাই আপোনালোকৰ জাতিটো উপজাতিটো আপোনালোকে কিয় বদনাম আনিছে? গতিকে পৰৱৰ্তী পৰ্যায়ত আমি এইবোৰ চাব নিবিচাৰোঁ। আজি কেইবছৰো হোৱা নাই 5 টকাৰ কাৰণে অটো ৰিক্সাৰ 5 টকা ভাড়াৰ কাৰণে জংকাৰক যি নিৰ্মমভাৱে হত্যা কৰিছে, আমাৰ শিল্পী দুজনক হত্যা কৰিছে। বেচেৰাহঁতৰ কি দুখ আছিল? মই মানিও সোপা ধৰা বুলি সিহঁতক কোনোবাই ইনফৰমেশ্যন দিলে, ওচৰত থানা আছিলে, থানাত ইনফৰমেশ্যন কৰিব নোৱাৰিলে, গাঁৱৰ বিডিপি ছেক্ৰেটাৰী সুধিব নোৱাৰিলে, নিৰ্মমভাৱে। আমি জীৱ জন্তুকো তেনেকুৱাকৈ মানুহে হত্যা নকৰে। এই বাংলাদেশীকেইটাই বিদেশীকেইটাই গড় খৰ্গ কাটাকেইটাই গড়ক তেনেকৈ নিৰ্মমভাৱে হত্যা কৰি খৰ্গ নাকাটে, যেনেকৈ আমাৰ শিল্পীসকলক মাৰিছে। আৰু উচিত নাই মানে আমাক জেল নালাগে, আমাক গুৱাহাটীৰ ৰাজপথত সেই পাহাৰৰ লেংটি মাৰাকেইটাক আমাৰ গুৱাহাটীৰ ৰাজপথত এৰি দিব লাগে।
সকলোকে ব্যক্তিগতভাৱে কাৰ কি মত আছে আপোনালোকে প্ৰকাশ কৰক আৰু আমাৰ সকলোৱে যদি একোখনকৈ চহী কৰি আমি স্মাৰক পত্ৰ হওক আমি লিগেল জাষ্টিছৰ কাৰণে যদি আমি চেণ্ট্ৰেল হোম মিনিষ্টাৰৰ ওচৰতে হওক প্ৰধানমন্ত্ৰীৰ ওচৰতে হওক অসম চৰকাৰ ৰাজ্যপাল ভাৰতৰ ৰাজ্যপালক যদি আমি পঠিয়াব পাৰোঁ সেইটো খুব ভাল হ'ব কাৰণ ৰাইজে নখ জোকাৰিলে নহ'ব ইউনিয়ন ইজ ষ্ট্ৰেংথ আৰু অসমীয়া ৰক্ষণাবেক্ষণ বুলি কমাৰ্চমেণ্টৰ এটা ফেচবুক গ্ৰুপ আজি ফেচবুক গ্ৰুপ এটা হেৰি কৰা হ'ব তাতে যাতে সকলো অসমীয়াই সেই ফেচবুক গ্ৰুপটো লাইক কৰে নৃশংসভাৱে নিৰ্দয়ভাৱে বিনা অপৰাধত যদি কোনো অসমীয়াক অনা অসমীয়াই হওক যদি তেনেকুৱা নিৰ্মম প্ৰহাৰ কৰে হত্যা কৰে সেই গ্ৰুপ সদায় জাগ্ৰত থাকিব আৰু সকলোৱে আজি ইখেতিতে প্ৰতিজ্ঞাবদ্ধ হওক সদল বলে সেই গ্ৰুপটোৰ পৰা যাতে সকলো অসমীয়াক সহায় কৰিবলৈ ওলাই আহে কাৰণ চাওক সকলোতে আমাৰ অসমীয়া আমি ইমান দুখীয়া বাহিৰৰ বিদেশী কেইটামান অসমত আহিব হিন্দীত কথা পাতিলে আমি হিন্দীত উত্তৰ দিম কলিকতাৰ বঙালীকেইটা আহিব বঙালীত কথা পাতিলে আমি বঙালীৰ উত্তৰ দিম বম্বেত যাক মণিপুৰত যাক আমাৰ অসমীয়া কথা কোনেও নুশুনে আমি ইমান অসমীয়া আমাৰ হৃদয় ইমান কোমল কোনোবাই অনা অসমীয়া আহিব অসমত আমি অসমীয়াৰ গাদীত আমি আমাৰ ৰাজ গাদীত আমি নবহি সিহঁতক বহুৱাওঁ সেই কুকুৰৰ গোটাই ঘটাই আমাৰ ৰাইজ এতিয়া সজাগ হ'বৰ হ'ল হিন্দু মুছলিম কোচ কছাৰী ডিমা হাছা মিচিং মিকিৰ সকলো মিলি আমি জাতি উপজাতি মিলি আমি অসমীয়া ইয়াতে আজি আমাৰ যি ক্ষোভ সেই ক্ষোভৰ কাৰণে হয়তো কাৰ্বিক গালি পৰা হৈছে কিন্তু যদি প্ৰকৃততে অসমীয়া বুলি ভাবে কাৰ্বিসকল আছে তেখেতসকলে যাতে বেয়া নাপায় যিসকল দানৱে কাৰ্বিখন আৰু কাৰ্বি আংলংখন অসম নহয় বুলি ভাবে মই সেই পিঠা আৰু এইখিনিতে আমাৰ ফেচবুকৰ সকলো বন্ধু বান্ধৱীক যি আইন বিৰোধী তাৎসল্যকৰ কমেণ্টছ মন্তব্য কৰিবলৈ মানা কৰিছোঁ সকলোৱে নিজৰ স্থিতি সবল ৰাখি নিজৰ মানসিকতাৰে ভাবি ষ্টেটাছ দিব আৰু যি উপযুক্ত শাস্তি এই শাস্তি আমাক লাগিব কমাৰ্চ পইণ্টত কিছু সময় পূৰ্বে এক প্ৰতিবাদী সমাদল হ'ল তাতে ধুনীয়াকৈ হৈছিলে কিন্তু কিছুমান উদণ্ড যুৱকৰ শিলগুটি নিক্ষেপৰ কাৰণে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল গতিকে এই ক্ষেত্ৰত সকলো সজাগ হ'ব আমি যেতিয়ালৈকে ন্যায় নাপাওঁ তেতিয়ালৈকে আন্দোলন কৰিয়ে যাম চাইলেন ইফালে কিবা ক'ব সন্মান জনাই SDC ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হৈছিলে আৰু তেওঁ আশ্বাস দিছে চৰকাৰী পক্ষক তেওঁ অনুৰোধ জনাব আৰু আমাৰ যি মেমৰেণ্ডম তেখেতে অহাকালি আমি মেমৰেণ্ডম দিম গতিকে তেখেতে আৰু চৰকাৰে তেওঁ থিয় কৰা কপিটো আমাৰ হাতত দিব তেওঁলোকে আৰু অতি সোনকালে দোষীক উচিত শাস্তি দিম বুলি তেওঁ আশ্বাস দিছে গতিকে আজি আমাৰ যি আন্দোলনৰ কাৰ্যসূচী ইয়াতে আমি বৰ্জন কৰিছোঁ অহাকালিলৈ আমি কেনেকৈ কি কৰোঁ সেইখিনি আপোনালোকে অহাকালি এটা প্লেনেটৰিয়ামত এটা ধৰ্ণা আছে প্ৰতিবাদ আছে প্লেনেটৰিয়ামত সকলো যেন সদল বলে যায় প্লেনেটৰিয়ামত ছ'চিয়েল মিডিয়া যোগেদি গতিকে আপোনালোক সকলোৱে আমাৰ দুখীয়া যদি শাস্তি নাপায় আমি ইয়াতকৈ সংগ্ৰাম আন্দোলনৰ আমাৰ টাৰ্গেটটো হয় না এইবিলাক আমি কৰিম সেইটো কৰিব লাগিব।